मॉर्निंग फ्रेंड्स, आज एक नई वीडियो में आप लोग का स्वागत है। आज अभी सुबह बहुत लेट से उठा क्योंकि मेरा बच्चा को थोड़ा सर्दी लग गया, इसके लिए रात को सोया भी नहीं। थोड़ा सा सिर्फ 2 घंटा रात को सोया, मैं भी 2 घंटा सोया। आज दिन भर ऐसे करके बैठना पड़ेगा क्योंकि वो दिन में इतना नहीं सोता है। बहुत तकलीफ में आज दिन गुजारना पड़ेगा। रातिपुৱাৰ পৰা এতিয়া দুপৰীয়া হৈ গ'লগে, 1:30 বাজি গ'লগে, সময় নাই পোৱা। ইয়াৰ অলপ চৰ্দি লাগিছেতো, অলপ আমনি বেছি কৰি আছে আৰু নাকেদি পুৰা পানী বৈ আছে। ইয়াতো অলপ ঠাণ্ডা আজি। অসমত মানে কোৱাই হোৱা নাই ন মই ক'ত থাকোঁ। মানে এনে ঘৰ মোৰ গহপুৰত, মা ঘৰ গহপুৰত, বিয়া হৈছোঁ চিলাপথাৰ। এতিয়া থাকোঁ বৰ্তমান বেংগলোৰ চিকজালা। আমি থকা জেগাখনৰ নাম হৈছে চিকজালা। হাই কৈ দিয়া, হাই, থেংক ইউ কৈ দিয়া, থেংক ইউ। ক'ব পৰা হোৱা নাই, 1 বছৰ হৈছে মানে মাত ভালকৈ ফুটা নাই। খোজ কাঢ়িবলৈ লৈছে আৰু মামী পাপা কয়। পাপা ক'ত, পাপা ক'ত? এইটো পাপা নহয়, মামী ক'ত, মামী ক'ত? বাকী সেনেকৈ টাইম পাছ কৰি আছোঁ আৰু ৰাতিটো 2 ঘণ্টা মাত্ৰ শুইছোঁ। শুবলৈ দিয়া নাই, ইমান আমনি কৰিছে। ৰাতি উঠি কান্দিছে, ইমান নাক বন্ধ হৈ গৈছে মানে, সেইটো কাৰণে শুবলৈকে পোৱা নাই, ইমান আমনি কৰিছে। এতিয়া হাঁহি চোৱা, শুই উঠি আহিছে, 2 ঘণ্টামান শুলে, এতিয়া শুই উঠি আহিছে। মইতো শুবলৈ নাপালোঁ। হাঁহি দিয়া, হিংকৈ হাঁহি দিয়া। ইয়াত স্মাইল নেদেখা, জিভা নেদেখুৱাই, জিভা নেদেখুৱাই, হাঁহি দিয়া, স্মাইল। গুড গাৰ্ল, গুড গাৰ্ল, ডিম্পু গুড গাৰ্ল। সেনেকৈ এতিয়া দুপৰীয়া হৈছে, ভাতটো খোৱা দেৰি, ৰাতিপুৱা অলপ ভাত খোৱা দেৰি কাৰণে এতিয়া দুপৰীয়া ভাত নাখাওঁ আৰু চাহ খাম। এতিয়া চাহ খাই একেবাৰে ৰাতি ভাত খাম। দৰ্জা খুলিবলৈ চেষ্টা চলাই আছে আমাৰ এইফালে, বাহিৰত যাবলৈ উৎপাত, বাহিৰত গৈ উৎপাত নে? বা বা ঐ মোবাইল নধৰিবা, মোবাইল নধৰিবা। এল্ল নহয়, এইটো কি আকৌ? এল্ল এইটো কি? নধৰিবা। বাহিৰত যাব লাগে, বাহিৰত ইমান বতাহ মাৰি আছে, ঠাণ্ডা। লোকেল চিকেন হয়, সেইটো কাৰণে কুকাৰত বনাইছোঁ। অকণমান টান হয় ন, এতিয়া কুকাৰত বনালে ইমান টান নহ'ব। আমনি আজিৰ দিনটো, ৰাতি দিন সমানে আমনি পাইছোঁ আজি পুৰা। এতিয়া অকণমান খেলিবলৈ লৈছে, নহ'লে আমনি কৰি আছে। কোনটো কোনটো? হাই কোৱা, হাই, থেংক ইউ, থেংক ইউ কৈ দিয়া, থেংক ইউ কৈ দিয়া, থেংক ইউ কোৱা আকৌ। No, কৈ দিয়া, no, 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 বুলি কৈ দিয়া।
হাই ক'ব ন প্লিজ কৈ না প্লিজ সাবস্ক্রাইব লাইক এন্ড কমেন্ট কৈ দিয়া বা যাকে দেখে তাকে বা 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 ৰাস্তাত ক'বলৈ গ'লে যাকে দেখে বা অচিনাকি কথা নাই অকল বা 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 কাৰোবাক মাইকী মানুহ বুঢ়ী মানুহবিলাক পালে মানে মা ক'ব বেলেগবিলাক পালে মানে বা মতা মানুহ মাইকী মানুহ খেনাই বা আৰু মা মুখে উশাহ লৈ আছে নাকে মা কওঁ মা মোৰ কপালৰ ফুটনি তাই কপালত লগাই লৈছে ফুট পগলা ফুট দেখিলে একদম লাগিবই আৰু উমা এটা দি দিয়া উমা দিয়া উমা দিয়া উমা দিয়া উৎপাত আমাৰ উৎপাত নাম দিছিল সন্ধিয়াৰ পৰা এতিয়ালৈকে উৎপাত টোপনি নাই সেইটো কি আকৌ সেইটো কি কালি ৰাতিটো টোপনি নাই দিনটো টোপনি নাই এতিয়াও পুৰা খেলাত ব্যস্ত টোপনি নাই এতিয়া 8টা বাজিবই হ'ল আমি ভাতে খাই দিছো মানে কি অকলে আছো হাজবেণ্ড নাইট চিফ্ট গৈছে সেইটো কাৰণে সোনকালে ভাত খাই আজৰি হৈ আছো নহ'লে সোনকালে নুঠিলে সি ভাত খাবলৈকে নাপাম ইমান উৎপাত দিয়া বুলি কওঁ তেতিয়া দিম দিয়া বুলি কওঁ আকৌ দে দো দে দো দে দো দে দো দে দো পাপা পাপা অকল পাপা পাপা অকল পাপা ফাইনেলি আজি ৰাতিটো অকণমান শান্তিকৈ শুবলৈ পাম বুলি আশা কৰিছোঁ আমাৰ টিকলি হৈ গ'ল এতিয়া জাষ্ট শুইছে আজি এইটো ভিডিঅ' ইমানতে সামৰিম আকৌ লগ পাম অন্য এটি ব্লগত এইবাৰ অলপ আজিয়ে যোৱা কথা আছিলে বেলেগ এটা মানে ওচৰতে স্পৰ্টছৰ এটা মল আছে তাতে যোৱা কথা আছিলে কিন্তু যাবলৈ নহ'লে ইয়াত বতৰটো ইমান ভাল নহয় দিনটো আজি ঠাণ্ডা বহুত বৰষুণো পৰিছিলে গাও বেয়া হ'ল
কুইকলি সেইটো মোৰ পৰা যাবলৈ অলপ সুবিধা হ'ল। নেক্সট ব্লগত নিশ্চয় দেখাম। আশা কৰিছোঁ আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, মোৰ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আকৌ অতি সোনকালে লগ পাম অন্য এটি ব্লগত। থেংক ইউ ছ' মাছ। সকলো ভালে থাকিব। গুড নাইট।